নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম বিহু। বিহু বসন্তৰ এছাতি অময়াবা, সেউজ সৃষ্টিৰে ফুলে ফলে জাতিষ্কাৰ কৰাৰ। সুদূৰত বাজি উঠে প্ৰেমাস্পদৰ মিঠা বাঁহীৰ স্পন্দন। বিহু লখিমী পথাৰৰ এজাক স্নিগ্ধবা, সোণগুটিৰ আভাৰে শুৱনি শব্দৰে কথা মন জুৰুৱা এটি গীত। আকাশে বতাহে ধ্বনিত হয় আশা ভৰা হিয়াৰ বতৰা। বিহু কোমল বেলিৰ এজাক গা জুৰুৱাবা, শীতৰ আচ্ছাদন ফালি কুঁৱলী উৰুৱাই জাতিলৈ কঢ়িয়াই সম্ভোগৰ বতৰা। আৰু উৎসাহৰ প্ৰকৃতি প্ৰেমৰ আবেদন। বিহু জীৱন্ত কিংবদন্তি। বিহু উদিত কিম্বা অস্তগামী সূৰ্যৰ আশাৰ হেঙুলি ৰহন। মহাকালৰ প্ৰহাৰত সেও নামানি উজলি উঠা এক শাশ্বত সাংস্কৃতিক সঞ্জীৱনী ধাৰা। বিহু জাতিৰ মান, বিহু জাতিৰ প্ৰাণ, বিহু সেউজী অসমীৰ অকৃত্ৰিম কালজয়ী দান। ধন্যবাদ।